हेलो गाइस কি খবৰ ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ পুনৰ স্বাগতম জনাইছো ইয়া দেখিছে নিউ পাৰ্ক খুলিছে যেহেতু সকলোৱে মুকুট শুনি আছে আপোনালোকে বহুতে হয়তো আহিম বুলি ভাবিও আছে আহা নাই আহিব এতিয়া বৰ্তমান ফ্ৰী এন্ট্ৰি সকলোৱে সোমাব পাৰিব টিকেট নলোৱাকৈ ইয়া আজি ময়ো আহিছো বৰ্তমান যেহেতু নতুনকৈ খুলিছে ঢেৰ মানুহ আহিছে বিভিন্ন ঠাইৰ পৰা আহিছে চাবলৈ আৰু পাৰ্কখন যেহেতু বহুতে দীঘল আৰু ইয়াত এটা সুন্দৰ ভিউ ল'ব পাৰিব ব্ৰহ্মপুত্ৰ ওপৰতে যেহেতু নদীৰ পানীবোৰ চাব পাৰিব আৰু ইয়ে মামাজি কৈ আছে আপোনালোকে শুনিছেই চাগে যেহেতু 8 বছৰৰ শিশু লৈ আহিলে ইয়াত ফ্ৰী এন্ট্ৰি দিব আৰু এতিয়া বৰ্তমান 3 মাহলৈ ফ্ৰী টিকেট সম্পূৰ্ণ ফ্ৰী আপোনালোকে আহক আৰু ইয়া উপভোগ কৰক আজি মই আহিছো মোৰ ল'ৰা ছোৱালী লৈ আৰু সন্ধিয়া পৰত যেহেতু বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে কেহে আপোনালোকক অকনমান দেখুৱাই গৈ আছো আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ চাব শেষলৈ চাব আৰু যদিহে ভাল লাগে লাইক কমেন্ট এটা কৰিব আৰু মোৰ নতুন চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ নটিফিকেশনবোৰ পাই থাকিব আজি আপোনালোকক ইমান সুন্দৰ এখন পাৰ্ক দেখুৱাইছো আৰু এনেকৈ ভিডিঅ' যদি লাগে বিচাৰে মোক কমেন্ট বক্সত কমেন্ট কৰিব আৰু ইয়াত বিভিন্ন ধৰণৰ খেলনা বস্তু আছে খেলিব পাৰিব ল'ৰা ছোৱালীয়ে আৰু কইলা ডাঙৰ সকলেও আহিব পাৰিব ইয়াত জিম কৰা ব্যৱস্থাও আছে আৰু ৰাতিপুৱা সময়ত আহিলে মৰ্নিং ৱাক কৰিব পাৰিব তেতিয়া এটকাও নলয় ফ্ৰী টিকেট আহিব উজান বজাৰত নতুনকৈ খুলিছে বলক তেতিয়া হ'লে চাই থাকক ভিডিঅ'টি এটা আগত এটা পিছত বহুতে লম্বা দেখিছে সেইপিনে নামি যাব পাৰি ইয়া হৈছে সৰু ল'ৰা ছোৱালী খেলিব পৰা এটা ধুনীয়া খেলনা দেখিছে ইয়া দেখিছে সৰু সৰু বাচ্চা আনি ইয়াত খেলাব পাৰিব এতিয়া সন্ধিয়া সময়ত আমাৰ ইয়াতে যিহেতু এনেকুৱা বহুতে ভিৰ হয় নতুনকৈ খুলিছে এতিয়া ফ্ৰী দি আছে আপোনালোক সকলোৱে আহিব ইয়া দেখিছে কৈ হে দুটা ইয়া দেখিছে খেলি আছে ল'ৰা ছোৱালী লম্বা পাৰ্কখন আমি গৈহে আছো আরে বাগা তুমি হেতু ফের হইছে খুদিছা এতিয়া ক'ত পাম বিচাৰি সিহঁতক নোপোৱা কিনিবন বিচাৰি খুব ভালো খুব ভালো দেখিছেনে বহুতে লম্বা কৈ সেয়া দুজনক বিচাৰি ফুৰিছোঁ ইয়াতে বিচাৰি নাপাওঁ একেবাৰে হাত ধৰি আহিব লাগিব ইয়া দেখিছেনে ওই ধান ৰুই আছে কৈ বাইটা ৰশ্মি এইখিনি লাজ হয় একদম মূৰলৈ ভাল লাগিছে আহি বহুতে ভাল লাগিছে কি কাম আপোনালোকে দেখিছে নিজৰ ল'ৰা ছোৱালী লৈ আহিব এনজয় আৰু যিহেতু খোৱা বস্তু দোকানবোৰো আছে বাহিৰত একো টেনশ্যন নাই সুন্দৰকৈ আহিব দিনৰ ভাগত আহিলে ভালকৈ দেখুৱাম কেতিয়াবা এতিয়া মই যিহেতু ৰাতি আহিছোঁ ৰাতি কৰিছোঁ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ চাই থাকক সেইটোত ফটো উঠাই আছে মানুহে তাত ফটো উঠাব পাৰি খেলনা বস্তু ঢেৰ আছে
বুজাই দি আছোঁ লতাশিল পাৰ হৈ আহিব। লতাশিল থানা সকলোৱে চিনি পায়, লতাশিল খেলপথাৰখনো চিনি পায় আৰু সেই খেলপথাৰখনৰ ওচৰেদি আহিব। আহি ব্ৰহ্মপুত্ৰ কাছাৰী ঘাট আছে, সেইখিনিতে আছে এইখন পাৰ্ক নতুনকৈ খুলিছে। এয়া সেই মূৰ্তিৰ পৰা মই আহিলোঁ, এতিয়া ঘৰত যাব আহি আছোঁ। দেখিছে মোৰ ল'ৰা ছোৱালী লৈ মই আহি আছোঁ, মোৰ ল'ৰা ছোৱালীৰ লগত আছে। ঘৰতে এই পাৰ্কখন মই নাহাকৈ কেনেকৈনো থাকোঁ, সেয়েহে ময়ো আহিলোঁ। আহি গেট পালোহি, সেইখন গেট। এতিয়া সেই গেটখনেৰে ওলাই যাম আৰু আহোঁতে কিন্তু চেকিং কৰিব, চেকিং কৰি আছে, নতুনকৈ খুলিছে যিহেতু চেক কৰে বেগবোৰ। ওলাই আহিলোঁ, ইয়াত সেই মানুহ এইখন হৈছে গেটখন, এইখন গেটখন। এতিয়া ওলাই আহিছোঁ আমি। আজিলৈ এৰিলোঁ, ভিডিঅ'টো ইমানতে, বাই।